নমস্কাৰ সকলোকে প্ৰাথমিক তথ্য ইউটিউব চেনেললৈ স্বাগতম। আজি আমাৰ ভিডিঅ'ত শিশুৰ কেতবোৰ বিশেষ সমস্যা জড়িত আচৰণ মানে কমন বিহেভিয়ৰেল প্ৰবলেমছ অফ চিলড্ৰেন এই টপিকৰ বিষয়ে আমি আলোচনা কৰিম। শিশুৰ আচৰণজনিত যিবোৰ সমস্যা হয় সেইবোৰ স্বাভাৱিকতে হয় দৈহিক প্ৰয়োজনমুখী। শিশুৰ দৈহিক সুস্থতা আৰু স্বাস্থ্য ৰক্ষাত ব্যাঘাত জন্মোৱা কেইটামান সমস্যাবোৰ আমি এতিয়া আলোচনা কৰিম। যেনেকুৱা খোৱাৰ সমস্যা। খোৱাৰ সমস্যা প্ৰায় সকলো শিশুৰ ক্ষেত্ৰত দেখা যায়। শিশুৱে খাবলৈ নিবিচৰা কাৰ্য মাতৃক চিন্তিত কৰি তোলে। উল্লেখযোগ্য যে প্ৰতিটো শিশুৰ বাবে নতুন খাদ্যৰ জুতি সহজভাৱে গ্ৰহণ কৰাৰ সময় আৰু অভ্যাসৰ প্ৰয়োজন হয়। বহুতো শিশুৰ ক্ষেত্ৰত নিদ্ৰাৰ সমস্যাই দেখাই দিয়ে। শিশুৰ নিদ্ৰা কম হ'লে দৈহিকভাৱে শিশুসকলে অসুস্থ হৈ উঠিব পাৰে। শিশুৰ পৰিৱেশ অশান্ত বা উত্তেজনাজনক হৈ উঠিলেও শিশুৰ নিদ্ৰা হানি হয়। কেতিয়াবা ল'ৰা ছোৱালীসকলে বা শিশুৱে বিচনাত প্ৰস্ৰাৱ কৰাটো দেখা যায়। 4 বছৰৰ ওপৰত শিশুৱে বিচনাত নিদ্ৰিত অৱস্থাত প্ৰস্ৰাৱ কৰাটো এটা সমস্যা বুলি আমি ধৰিব পাৰি। বিশেষজ্ঞসকলৰ মতে শিশুৰ এনে কাৰ্যৰ লগত দৈহিক আৰু মনোবৈজ্ঞানিক কাৰণ নিহিত হৈ থকাৰ কথাও লক্ষ্য কৰা হয়। কেতিয়াবা দেখা যায় যে 2 বছৰৰ পৰা 4 বছৰৰ ভিতৰত যিবোৰ শিশুৱে সিহঁতে কেতিয়াবা কোনো এটা ক্ৰিয়া কৰাৰ সময়ত স্বাভাৱিক নীতি বিৰোধ কৰি তুলি সিহঁতে বয়সস্থসকলৰ মনত অস্বস্তি আৰু বিৰক্তিৰ ভাৱ সৃষ্টি কৰে। এনেবোৰ কামৰ ভিতৰত কোনো বস্তু ভাঙি পেলোৱা, আনক প্ৰহাৰ কৰা, খেলি মেলি কৰা, আনৰ কথা নুশুনি নকৰিবলগীয়া কাম কৰা আদি আচৰণ অন্তৰ্ভুক্ত আমি কৰিব পাৰি। বাল্যকালৰ এইবোৰ সমস্যা জড়িত আচৰণবোৰৰ অধিক মানসিক জটিলতাপূৰ্ণ আৰু শিশুৰ জীৱনত দীৰ্ঘম্যাদী প্ৰভাৱযুক্ত হৈ উঠাটো লক্ষ্য আমি কৰিব পাৰি। বাল্যকালৰ কেতবোৰ উল্লেখযোগ্য আচৰণজনিত সমস্যা যেনেকুৱা খং ভাৱ দেখুওৱা, আক্ৰমণাত্মক আচৰণ কৰা, চুৰ কৰা, বাক অস্বাভাৱিকতা এইবোৰ আমি সমস্যা দেখিব পাৰোঁ। আৰু এনে সমস্যা আঁতৰাবৰ বাবে এক সুস্থ আৱেগিক পৰিৱেশৰ সৃষ্টি কৰা প্ৰয়োজন হয়। এনে পৰিৱেশত শিশুৱে নিৰাপত্তা, আত্মসন্মান আৰু স্বাভাৱিকতা অনুভৱ কৰিব পাৰিব লাগিব। শিশুৰ যে এনেকুৱা ধৰণৰ আচৰণবোৰ বা অস্বাভাৱিক আচৰণবোৰ যে কৰে সিহঁতে, তাৰ পিছত ইয়াৰ বিভিন্ন কাৰণ জড়িত হৈ থাকিব পাৰে। ইয়াৰ ভিতৰত যেনেকুৱা বংশগত কাৰণ জড়িত হৈ থাকিব পাৰে, পৰিৱেশৰ কাৰণ জড়িত হৈ থাকিব পাৰে। শিশুৰ জন্মগতভাৱে লাভ কৰা হীন বুদ্ধি অৱস্থাই তাৰ শিক্ষা আহৰণৰ অনুগ্ৰহতা সৃষ্টি কৰিব পাৰে। সেইবাবে জন্মগত বুদ্ধিহীনতাই শিশুৰ মনত ব্যৰ্থতা, অনুগ্ৰহতা, হীনমন্যতা, পলায়ন আৰু প্ৰত্যাহাৰ প্ৰবৃত্তি আদি কেতবোৰ সমস্যা জড়িত আচৰণ সৃষ্টি কৰিব পাৰে। আনহাতে শিশুৰ দেহ মানসিক বিকাশত পৰিৱেশ এক সামগ্ৰিক প্ৰভাৱ সদায় পেলায়। যেনেকৈ সুস্থ পৰিৱেশে শিশুৰ বিকাশ স্বাভাৱিক কৰি তোলে। গৃহ পৰিৱেশৰ আৱেগিক পৰিস্থিতি, অনুশাসন ব্যৱস্থা, আৰ্থসামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ আদিয়ে শিশুৰ অসুস্থভাৱে প্ৰভাৱিত কৰি তোলে। কিন্তু মাক দেউতাকৰ মৰম আদৰ যত্নৰ পৰা বঞ্চিত হোৱা শিশুৱে অসামাজিক আৰু অপৰাধ প্ৰৱণতা অসুস্থ ক্ৰিয়া আচৰণ প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও পৰিয়ালত নিৰাপত্তাৰ অভাৱ, আত্মসন্মানহীনতা, মাক দেউতাকৰ মাজত দ্বন্দ্ব আৰু অসুস্থ সম্বন্ধ, অৰ্থনৈতিক দৰিদ্ৰতা অৱস্থা আদি শিশুৰ আচৰণৰ বিভিন্ন ধৰণৰ সমস্যা জড়িত কৰি তুলিব পাৰে। এনেকুৱা ধৰণৰ যদি সমস্যা হয় তে এই সমস্যাবোৰ আমাৰ যিমান সোনকালে হয় আমাৰ সেইবোৰ সমস্যা সমাধান কৰিব লাগে। তাৰ ৰিমেডিজ, এইবোৰ প্ৰব্লেমৰ যি ৰিমেডিজ থাকে এইবোৰ আমাৰ উলিয়াব লাগে। সমস্যাবোৰ ওলোৱাৰ পিছত আমাৰ সেই সমস্যাবোৰ সমাধান কৰিব লাগে। তো যদি শিশুৰ যিবোৰ সমস্যা জড়িত আচৰণ থাকে সেইবোৰ আমি কেনেদৰে সমস্যাবোৰ সমাধান কৰিব পাৰি। যেনেকুৱা মাক দেউতাকে শিশুক তাৰ গৃহ পৰিৱেশত মৰম চেনেহ আকুণ্ঠভাৱে প্ৰদান কৰিব লাগে আৰু শিশুৰ লগত ঘনিষ্ঠ দৈহিক সম্পৰ্ক আৰু সান্নিধ্য ৰক্ষা কৰি চলিব লাগে।
মাক দেউতাকে শিশুৰ দৈহিক প্ৰয়োজন যেনে খোৱা পিন্ধা প্ৰতি সদায় সতৰ্ক এটা ভাৱ ৰাখিব লাগে মাক দেউতাকে গৃহ পৰিৱেশত শিশুক উন্নত এক বৈষয়িক পৰিৱেশ প্ৰদান কৰিব লাগে যাতে শিশুৱে তাৰ সুস্থ সঞ্চালনমূলক বিকাশ সাধন কৰিব পাৰে শিশুৰ এক শিক্ষা পৰিৱেশ গঢ় দি তুলিব লাগে য'ত শিশুৱে এক বহল পৰিসৰত খেলা ধূলাৰ সা সুবিধা লাভ কৰিব পাৰে ইয়াৰ পিছত শিক্ষক আৰু অভিভাৱকসকলে লক্ষ্য কৰিব লাগে যাতে শিশুৱে নিজ পৰিৱেশত পৰ্যাপ্ততা আৰু আৱেগিক নিৰাপত্তা অনুভৱ কৰি উঠিব পাৰে তো এজন শিশু তেওঁৰ যিবোৰ আচৰণজনিত সমস্যা আছে সেইবোৰ সমস্যাবোৰ আমাৰ প্ৰথমতে বিচাৰি উলিয়াব লাগে বিচাৰি উলিওৱাৰ পিছত আমাৰ প্ৰব্লেমবোৰ আইডেন্টিফাই কৰিব লাগিব আইডেন্টিফাই কৰাৰ পিছত কেনেদৰে আৰু কিয় হ'ল সেইবোৰ আমাৰ চিন্তা কৰিব লাগে আৰু ইয়াৰ পিছত আমাৰ ৰেমেডিজবোৰ ভালকৈ এপ্লাই কৰিব লাগে তো আমাৰ আজি কমন বিহেভিয়ৰেল প্ৰব্লেমছ অফ চিলড্ৰেনৰ যি টপিকটো আছিল সেইটো আজি আমি কভাৰ কৰিলোঁ নেক্সট ভিডিঅ'ত আমি ইয়াৰ কুৱেশ্যনবোৰ ডিছকাছ কৰিম ধন্যবাদ